ছাত্ৰ ছাত্ৰীসকল আমি আজি সহজ উপায়েৰে পূৰণ কৰাৰ নিয়ম এটা শিকিবলৈ লৈছোঁ। এই নিয়মটো কিন্তু 11ৰ লগত যিকোনো সংখ্যা পূৰণ কৰাতহে আমি ব্যৱহাৰ কৰিব পাৰোঁ। এতিয়া মই উদাহৰণ এটা দি বুজাই দিম, তোমালোকে চোৱা। এতিয়া 11 × 25 11ৰ লগত আমি 25 পূৰণ কৰিবলৈ লৈছোঁ। ইয়াৰ উত্তৰটো আমি সহজ উপায়েৰে উলিয়াবলৈ চাম। এতিয়া আমি 11ৰ লগত 25 পূৰণ কৰিম। আমি প্ৰথমতে এককৰ ঘৰৰ 5টো আমি সোঁহাতে বহুৱাই ল'ম। তাৰপিছত তাত থকা দশকৰ ঘৰৰ 2টো আমি শতকৰ ঘৰলৈ আমি বহুৱাব লাগিব। আৰু মাজত আমি আৰু এটা সংখ্যা পাম, সেই সংখ্যাটো হ'ব 2 আৰু 5 যোগ কৰি আমি যিটো সংখ্যা পাওঁ সেই সংখ্যাটো আমি মাজত দশকৰ ঘৰত বহাই দিব লাগিব। 2 × 5 = 7। গতিকে আমি দেখিলোঁ ইয়াৰ উত্তৰটো হৈছে 275। তোমালোকে 11ৰ লগত 25 বেলেগে পূৰণ কৰি চোৱা, 275 নিশ্চয় পাবা। এইবাৰ আমি 11ৰ লগত এটা ডাঙৰ সংখ্যা আমি পূৰণ কৰি চাওঁ। 11 × 96 এই সংখ্যাটো আমি পূৰণ কৰি চাওঁ। এতিয়া চোৱা, আমি প্ৰথমবাৰৰ দৰে আমি এককৰ ঘৰলৈ 6টো লৈ আহিম। তাৰপিছত আমি শতকৰ ঘৰত আমি নিয়মমতে 9টো বহুৱাব লাগে, কিন্তু আমি দশকৰ ঘৰততো আমি দুটা সংখ্যা যোগ কৰিব লাগিব। 9 য়ে 6 য়ে যোগ কৰি সেইটো সংখ্যা বহাব লাগিব। তাত আমি দুটা সংখ্যা পাম, 9 য়ে 6 য়ে 15। গতিকে আমাৰ নিয়ম অনুসৰি 15ৰ 5 বহি 1টো উকলি যাব লাগিব। সেইকাৰণে আমি দশকৰ ঘৰত বহুৱাম 9 য়ে 5 য়ে 15ৰ 5টো। আৰু 1টো যে উকলি গ'ল, সেই 1টো আমি 9ৰ লগত যোগ কৰিলে পাম 10। গতিকে আমি এতিয়া উত্তৰটো পাম 1056। তাৰমানে 11ৰ লগত আমি যদি 96 পূৰণ কৰোঁ, তাৰ উত্তৰ হ'ব 1056। তোমালোকে অন্য ধৰণেও পূৰণ কৰি চোৱা, এইটো সংখ্যা পোৱা নে নোপোৱা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এইদৰে 11ৰ লগত বিভিন্ন সংখ্যা এইটো নিয়মত পূৰণ কৰি চোৱা, আৰু সহজ উপায়েৰে পূৰণ কৰিবলৈ তোমালোকে এই নিয়মটো ব্যৱহাৰ কৰিবা। এতিয়া তোমালোকে ধন্যবাদ।